হাই, আজি আমি ক'ত যাম? গুৱাহাটীত কিয় যাম? গাড়ী কিনবা আমাৰ ভাল খবৰ আছে। দা হ'ব দা। আপোনালোকে চাই থাকিব, গোটেইখিনি দেখুৱাম। গাড়ী এখন ল'ব লাগিব। আমি এতিয়া যাই আছোঁ গাড়ী আনিবলৈ। এইখিনি খোজকাঢ়ি যাম। দেউতা, মই আৰু আমি চাৰিও যাই আছোঁ। অলপমান দূৰ হয় আমাৰ পৰা, অলপমান। কেনে লাগছে? কেনে লাগছে? কেনে লাগছে মনটো ক? ভালেই লাগছে দিয়া। আমি এতিয়া যাই আছোঁ। অলপ দেৰি হ'ব চাগে, আমাৰ ইয়াৰ পৰা দূৰ নহয় বাছত। এয়া আমি ডিলাৰ আহি পালোঁ। ডিলাৰটো আছে সাতগাঁৱত। এইফালে এইখিনি আমি উবেৰত আহিলোঁ। আহি পালোঁ। কেনে লাগিল? দূৰ হৈছে বহুত দূৰ বহুত কষ্টৰ মূলত ৰিটাৰ্ণ লগাৰ আছে আমাৰ আমি অলপ যাই জিৰালোঁ। আমাৰ বহুত জামত ফচি আছিলোঁ, সেইকাৰণে অলপ দেৰি হৈ গ'ল। বাকী প্ৰচেছখিনি কৰি আছিল, আমি বহিলোঁ অলপ টাইম। তাতে বহিলোঁ। আমাৰ গাড়ী দিব ওলাইছে। গাড়ী আমি গাড়ীখন ল'লোঁ। এতিয়া আমি ঘৰত যাম। হ'লে আৰু বাকীখিনি চব কাম হৈ গ'ল ভালে ভালে। এতিয়া দেউতাই অলপ নিয়ম কৰিব। চেঞ্জৰ পিছত দি কিনে আহিব কৰ। সেয়া কৰি লৈছে। চেঞ্জৰ পিছত দি কিনে আহিব কৰ, গাড়ীখন আকৌ চেঞ্জত থলি নেকি? আমাৰ ডাঙৰ দাদা আৰু সৰু দাদাও আছিল তাতে। তেনাদিও সাতগাঁৱতে থাকে, সেইকাৰণে মাতি দিলোঁ আমি। দেউতাই সেয়া কৰি গৰম হৈ আছে। নটিছ টাইমত বহুত আমি গাড়ীখন দেউতাক অলপ হিচাপত দিলোঁ। দেউতাই নাজানে আৰু এনে কৈ আছে আৰু। কেনে লাগছে? খেলনা লাগে দি খালি খেলনা লাগ যায় খেলনা নাম চিডি ক নাম চিডি লাগে হ'ব দে হ'ব ঠিক আছে। মই নবওঁ, তুমি যাওঁ। মোৰ দুটা ড্ৰাইভাৰে বহি নাকি আমাৰ নতুন গাড়ীত ফাৰ্ষ্ট টাইম। গাড়ীখন খুব স্মুথ হৈ আছে কিন্তু ন? দেউতা ফাৰ্ষ্ট টাইম। ভালে ভালে যাওক, ভগৱানে ভালে ৰাখক, একো বিপদ নহওক।
হাই পুশ বটনতে প্ৰব্লেম এই পাই যাব লৈ যাব নেকি এই টাকা কি যাব উঠি ল'ব তাক উঠা আমাকে বাইদেউ ইমান দেহা এতে নবা নগলে আৰু ঝামেলা হ'ব ফটো কি বসিও ভিডিঅ' ভিডিও বসিও ধৰব না হ'ব খাদ্য অলপ সেই হয় তিনজনৰ ভাল আৰু আছে আগৰ বিশাল ইয়াৰ পৰা ঠিক আনে ক কেনে লাগিল ৰদিয়া মনৰ অনুভৱ আইজো ক মান দিলা ভূমিসকলে মৃত ব্যক্তিগৰাকীৰ পত্নী বা উত্তৰাধিকাৰী লাভ কৰা সহানুভূতি এতিয়া আমি যাই আছোঁ গুৱাহাটীৰ পৰা আৰু আমি যাওঁতে বাটত মোক ল'ম তাইৰ হোষ্টেলত সোমাই এয়া আহি পালোঁ তাইৰ কোনো হোষ্টেলত থাকে তাই পালোঁ ভাল তোমাৰ হয় নেকি এয়া মুনুৰ ৰুম আহি পালোঁ এইটো তাইৰ ৰুমো তাই পিজিত থাকে বাপৰে আজি ৰাতিপুৱাৰ পৰা দিনটো লাগি গ'ল আমাৰ কি যাম দে ওলো তাড়াতাড়ি ভাল লাগছে দে তাই ষ্টাইল কৰিব তোৰ বিছনা কোনখন তাইৰ বিছনা মই ৰুমটো তুমি কোনদিনা যাবা কালি যাম বাতৰি আছে কিনকে আছে বিছনা নিচিনা তুলি থৈছোঁ হাজাৰটা ভিডিঅ' দিওঁ আজিকালি দেউতাই চাহ খাব গৈছোঁ মাছ যাওঁ হল দেউতা যাওঁ বাই তোমাক কথা দিলোঁ দা অলপ খোৱাব লাগিছিল কিন্তু এতিয়া সময় দিব ইয়াতে থাকে যাবা বাই মুনুৰ ৰিয়েকশ্যন চাম মই গাড়ী দেখা পাই মই ধৰিবই পৰা নাই কেনেকুৱা কালাৰৰ গাড়ী দে চাম পাই ৰিয়েকশ্যন বন্ধ করবি না একটু মুখে দেখাই আছে এতে খাই যাব পাৰা নাই আকৌ কেন বজি ধুনীয়া চিংৰা আছে আমি চিংৰা নাখাওঁ বা তাই চিংৰা খুৱাই যা খোলা বেগটো থব ল'ল ৰবা গাড়ীখন বেয়া নালগেৰে থবা আলু ৰৈ গেলি আমি যাই আছো ভাত খাবি নেকি খাওঁ আৰু মোক দেখিছা ইমান দিনৰ মূৰত আছা দেখা পাইছোঁ দেখিছোঁ দে
না এ দেউতা চাবিচোন দাদা হ'ব কি হৈছে গাড়ীত বোলে থাকিব লাগিছে ডিক্কিটো বলে মাথা সব ধুলাই ল'ব হা চাহ খা বনাই দিম ৰুটি খাব পাৰিবা নেকি নাই না কেনে লাগছে কেনে লাগছে ৰ কয় নাই আইয়ে বনাই আমি খাওঁতে কল্লা ল'ব লাগছিল মোবাইল নম্বর এই চিঙা মই পেকিং কৰি দিবা দিম প্ৰণীতা পৰা লৈ খাব পৰা এই চিঙা পেকিং কৰি দিবা এই চিঙা বোলে পেকিং কৰি দিব মানুহে এইগুলো রল নাকি আৰু মুনুৰ কি আহিলা নাখে বোলে সব নাখা নাখা মোক লাগে তুমি খাব নালাগে তুমি খাইছো ইমান ডাঙৰ বহুত মিঠা খাব নালাগে কিয় এ আমি ঘৰ আহি পালোঁ এতিয়া অলপ নিয়ম আছে অৱস্থা নাই দিয়া দাদাই ল'ব দা দিয়া কৃষ্ণ ওটা দুটা তুলসী পাত চিপি থৈ দিলেও ফটো পাই পাই ফটো দিছা বোলে হা ফোন করছি ফটো পাই পাই ফোন কৰি আছে শুনি হে মাখন নাই মাকানে ডাঙৰ মানুহ আইজো মাখন নাই আজ্ঞা এতিয়া মানুহহঁতে এলাকান কৰিছি চাইডতে থাকাতে দিয়া হুম চাইডতে থাকাতে দিয়া না প্রভু বিশ্বকর্মা হতো কথা কব দিম আমি এখন গামচা দিব লাগছে এতিয়া তুমি য'তে দিওঁ ভিতৰত দে হিমা ভিতৰত অলপ পানী চানী ছিটে এফালে দি দেহি মুন্না এফালে দি দেহি এইফালে দি আহা নহয় এইফালে দিহে আছে আৰু অলপ হা আৰু অলপ আউকা बस जी समाप्त करो लगा नहीं जाए पका ডাঙৰ ধুনা মেনু গাড়ীখন
হল আজিৰ কাৰণে হল বাই বাই এতিয়া আমি ঘৰ আহি পালোঁ আৰু গাড়ী ললোঁ ইয়াতে থলোঁ আৰু পূজা চূজা হৈ গ'ল আজিলৈ ইয়াতে শেষ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ লাইক আৰু কৰিব শ্বেয়াৰ কৰিব ক'ৰবাত গ'লে ফুৰিব গ'লে আমি ভাল ভাল ভিডিঅ' দিম পাব আৰু ঠিক আছে ধন্যবাদ বাই বাই